আজি কোকৰাঝাৰ থানা আৰু নাগৰিক সভাৰ যৌথ উদ্যোগত ৰাজমেলা পথাৰত আজি বৃক্ষৰোপণ অনুষ্ঠান এটা কাৰ্যসূচী কৰা হৈছে। ময়ো ইয়াতে অংশগ্ৰহণ কৰিছো আৰু মই থানা আৰু নাগৰিক সভাক ধন্যবাদ জ্ঞাপন কৰিছো আজিৰ কাৰ্যসূচীৰ বাবে। আমি সকলোৱে উপলব্ধি কৰা উচিত যে এতিয়া যি ধৰণৰ পৰিৱেশ আমি দেখিবলৈ পাই আছো, এইকেইদিনটো বৰষুণ হোৱাই নাছিলে, খৰাং হৈ আছে অসমৰ বিভিন্ন জিলাত। যেহেতু এতিয়া আমাৰ হাবিবিলাক ফৰেষ্ট জংগলবিলাক কমি আছে, গছ কাটি আছে, ইয়াৰ কাৰণে আজি আমি দেখিবলৈ পাইছো যে ইকলজিকেল ইনবেলেঞ্চ হৈ আছে। গতিকে সকলো নাগৰিকে বুজা উচিত অসম চৰকাৰে বিভিন্ন ধৰণৰ পদক্ষেপ লৈছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বৃক্ষৰোপণ কাৰ্যসূচী লাকে লাকে বিভিন্ন ঠাইত তেওঁ যোৱা বছৰৰ পৰাই মেচিভভাৱে তেওঁ কাৰ্যসূচী লৈছে। আমাৰ বিটিআৰ অঞ্চলতো সন্মানীয় বিটিআৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই যোৱা বছৰৰ পৰাই বহুত হাজাৰ বহুত লাখ বৃক্ষৰোপণ কৰিছে বিভিন্ন অঞ্চলত। আৰু বড়োলেণ্ড গ্ৰীণ মিছন বুলি এটা আঁচনি লৈছে, য'ত বড়োলেণ্ডত থকা বিভিন্ন ৰেজিষ্টাৰ্ড যিবিলাক ক্লাব আছে, এই ক্লাববিলাকক বড়োলেণ্ড গ্ৰীণ মিছনৰ অন্তৰ্ভুক্ত কৰা হৈছে, যাতে এই ক্লাববিলাকে গছপুলি গাৰে আৰু চোৱা চিতা কৰে। তাৰ কাৰণে বছৰত 25,000কে তেওঁলোকক আৰ্থিক সাহায্যও দিছে, যাতে তেওঁলোকে যত্ন কৰে, গছপুলিবিলাক জীয়াই ৰাখিব পাৰে। তেনেকুৱাকে এটা আঁচনি বিটিআৰ চৰকাৰৰ পৰা লোৱা হৈছে। ইতিমধ্যে বিভিন্ন ঠাইত এই যি বড়োলেণ্ড গ্ৰীণ মিছন, এই গ্ৰীণ মিছনৰ অন্তৰ্ভুক্ত ক্লাববিলাকক কৰা হ'ল আৰু গছপুলিও ৰোপণ কৰা হ'ল। ইয়াৰ বাদেও নতুন এটা পদক্ষেপ লৈছে, কোনোবা যদি গাঁৱে ভাবে আমাৰ 4 বিঘা 5 বিঘা মাটি পৰি আছে বা ইয়াতকৈ বেছি আছে, তেতিয়াহ'লে বড়োলেণ্ড গ্ৰীণ মিছনৰ আণ্ডাৰতে সেই গাঁৱত মেন মেড ফৰেষ্ট কৰাৰো এটা বিটিআৰ চৰকাৰে এটা পদক্ষেপ লৈছে। গতিকে এইটো প্ৰশংসনীয় এটা পদক্ষেপ। বৰ্তমান পৰিৱেশ আৰু বৰ্তমান যুগৰ লগত খাপ খোৱা এটা আঁচনি। সেই আঁচনি যাতে গাঁৱে ভূঞে লৈ যাব আমি পাৰোঁ, তাৰ কাৰণে আমি সকলোৱে প্ৰচাৰ কৰিব লাগিব। আৰু আমি ক্লাববিলাকক বা বিভিন্ন আমাৰ যিবিলাক প্ৰকৃতিপ্ৰেমী সংগঠন আছে, ক্লাব আছে, এইবিলাক যাতে আগুৱাই আহে, আগবাঢ়ি যাতে আহে। এই যিবিলাক আঁচনি আছে, এই আঁচনিবিলাক সফল কৰাৰ কাৰণে প্ৰত্যেক নাগৰিকৰ দায়িত্ব আছে বুলি মই ভাবোঁ। আৰু আমি সকলোৱে যদি আমি গছপুলি ৰোপণ কৰোঁ, তেতিয়াহ'লে আগৰ নিচিনাকৈ অসম মানে গ্ৰীণ হৈ যাব, আমাৰ প্ৰকৃতি আগৰ নিচিনা ভাল হৈ যাব, এইটোকে আমি কামনা কৰোঁ।